নমস্কাৰ স্বাগতম জনাইছোঁ মই আপোনালোকক মোৰ আজিৰ ভিডিঅ'টোলৈ আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই এমব্ৰইডাৰীটো দেখাম বহুত সহজ হয় ভিডিঅ'টো অন্তিমলৈ চাবলৈ নাপাহৰিব তেন্তে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো প্ৰথমতে আপুনি ধুনীয়াকৈ ফুল পাহি আঁকি ল'ব তাৰপিছত যিকোনো এটা পাহিৰ একেবাৰে মূৰৰ অংশখিনিৰ পৰা বেজিটো বাহিৰলৈ উলিয়াই আনিব লাগিব তাৰপিছত বেজিটো মাজৰ ফুল পাহিৰ মাজৰ পৰা আৰম্ভ কৰি সোঁফালৰ ওপৰৰ অংশলৈকে এনেকৈ চিলাব লাগিব পাহিটোৰ এইটো চিলোৱাৰ পিছত আকৌ আপুনি কি কৰিব লাগিব ফুল পাহিৰ সেই মাজৰ অংশখিনিৰ পৰা আৰম্ভ কৰি বাওঁফালৰ ওপৰৰ ফাললৈকে আপুনি চিলাব লাগিব যেনেকৈ ভিডিঅ'টোত দেখাইছোঁ ঠিক তেনেদৰে এতিয়া আকৌ আপুনি বাওঁফালৰ তলৰ অংশখিনিৰ পৰা আৰম্ভ কৰি একেবাৰে সোঁফালৰ ওপৰৰ অংশখিনিলৈ চিলাব লাগিব মানে এবাৰ আপুনি বাওঁফালৰ পৰা সোঁফাললৈ চিলাব লাগিব আৰু এবাৰ আপুনি সোঁফালৰ পৰা বাওঁফাললৈ চিলাব লাগিব মাজৰ অংশখিনি প্ৰথমতে 3ডাল মান আপুনি একেটা জাগাৰ পৰাই তলৰ একেটা জাগাৰ পৰাই আপুনি চিলাব লাগিব লেভেলটো মানে সমান হ'ব কিন্তু যে 3ডাল মানৰ পিছত আপুনি কি কৰিব যেতিয়া আপুনি মাজৰ পৰা দেখিছে তলৰ অংশখিনি মই যেতিয়া বেজিৰ জোপাৰ সোমাইছো সেইখিনি অকমান তললৈ কৰি লৈ গৈ থাকিব লাগিব তেতিয়া মানে কি হ'ব লাহে লাহে তললৈ লৈ গ'লে আপোনাৰ ধুনীয়াকৈ শেপটো হৈ উঠিব ফুল পাহিৰ এতিয়া আপুনি মন কৰিছে মই অকণ বেজিটো তলৰ পৰা লৈছো মানে লেভেলটো অলপ তললৈ লৈ আহিছো সেই আৰু একে ধৰণে চিলাই গ'লে হ'ল আৰু এবাৰ বাওঁফালৰ পৰা চিলাব এবাৰ সোঁফালৰ পৰা চিলাব এতিয়া মই আকৌ বাওঁফালৰ পৰা অকমান তলৰ পৰা সোঁফাললৈকে চিলাম তাৰপিছত আকৌ আপুনি সোঁফালৰ পৰা আকৌ বাওঁফাললৈকে চিলাম অকমান তললৈ লৈ আনিছো দেখিছে বেজিটো আৰু শেষৰ দুডাল মান আপুনি কি কৰিব ঘপককে অকন বেছি তললৈ লৈ আনিব দেখিছা মই বেছি তললৈ লৈ আনিলো এইটো সাইডৰ পৰাও যেতিয়া মই তলৰ পৰা চিলাবলৈ আৰম্ভ কৰিছো অলপ বেছি তললৈ লৈ আনিলো দেখিলে তেতিয়া আপোনাৰ শেপটো অকমান তেনেকুৱা ধৰণৰ হৈ উঠিব যেনেকুৱা আপোনাৰ ভিডিঅ'টো দেখাইছে এনেকৈ আপুনি দুডাল বা তিনডাল এনেকৈ চিলাই ল'ব তাৰ পিছত আপোনাৰ এই প্ৰথম ষ্টেপটো কমপ্লিট হৈ যাব তাৰ পিছত মই দেখাম সেকেন্ড ষ্টেপটো কি হয় আৰু যিহেতু মই বেজিটো অকমান তলৰ পৰা এতিয়া ওপৰলৈ চিলাবলৈ আৰম্ভ কৰিলো সেই কাৰণে আপোনাৰ তলৰ অংশখিনি ধুনীয়াকৈ গোল হৈ পৰিছে মানে ৰাউণ্ড হৈ পৰিছে ফুলৰ শেপটো ধুনীয়াকৈ আহি পৰিছে এইখিনি ধুনীয়াকৈ কৰাৰ পিছত আপুনি বেজিটো তললৈ লৈ গৈ পিনে ধুনীয়াকৈ এটা গাঁঠি দিলেই হ'ল আৰু তেন্তে ৰাইজ মোৰ প্ৰথম পাহিটো সম্পূৰ্ণ হ'ল এতিয়া মই গোটেইকেইটা পাহি এনেদৰে চিলাই ল'ম এটা একদম শেষৰ পাহিটো চিলাইছোঁ হা আপোনাৰ একেই হ'ব আপুনি একদম ফুল পাহিৰ যোনটো পাহিটোৰ ওপৰৰ পৰা চিলাব লাগিব মাজৰ অংশখিনিলৈ তাৰপিছত মাজৰ অংশখিনিৰ পৰা আৰম্ভ কৰি আকৌ প্ৰথমতে বাওঁফাললৈ চিলাব বেজিটো বা সোঁফাললৈ যোনফাললৈ আপোনাৰ মৰ্জি মই প্ৰথমতে সোঁফাললৈ চিলালোঁ এতিয়া আকৌ তলৰখিনিৰ পৰা আপুনি আকৌ বাওঁফাললৈকে চিলাব বেজিটো তাৰপিছত আকৌ সেই একেখিনি লেভেলৰ পৰা আৰম্ভ কৰি তলৰ আপুনি ধুনীয়াকৈ সোঁফাললৈকে চিলাব ওপৰৰ অংশলৈ বেজিটো তেনেকৈ চিলাই গৈ থাকিলেই হ'ল আৰু হৈ গ'ল ইমানখিনি চিলোৱাৰ পিছত বেজিটো অলপ পটককৈ অলপ বেছি তললৈ লৈ আনিব লাগে যাতে শেপটো বনে আপোনাক আগৰবাৰ দেখাইছিলোঁ নহয় এইফালেও মই অকণ বেছি তলৰ পৰা চিলাবলৈ আৰম্ভ কৰিম দেখিছে নহয় তলৰ পৰা আৰম্ভ কৰি ওপৰলৈ এবাৰ সোঁফালৰ পৰা এবাৰ বাওঁফালৰ পৰা আৰু অকণ তললৈ লৈ আনিম দেখিছে বেজিটো চাব হা আৰু অকণমান তললৈ লৈ আনিম আৰু ধুনীয়াকৈ সোঁফালৰ পৰা আৰম্ভ কৰি বাওঁফাললৈকে চিলাম এবাৰ আকৌ বাওঁফালৰ পৰা আৰম্ভ কৰি সোঁফাললৈকে চিলাম তেনেদৰে চিলাই গৈ থাকিলেই হ'ল আৰু তাৰপিছত এতিয়া মই দেখাম এই ফুলটোৰ ওপৰৰ অংশখিনি কেনেকৈ চিলাব লাগিব হালধীয়া সূতা ব্যৱহাৰ কৰিছোঁ হা আপুনি সেই মাজৰ অংশখিনিৰ পৰা আৰম্ভ কৰি এতিয়া বেজিটো আপুনি তললৈকে লৈ আনিব লাগিব একেবাৰে ফুলপাহি মূৰলৈকে তাৰ পৰা আৰম্ভ কৰি আপুনি আকৌ এবাৰ সোঁফাললৈকে চিলাব তাৰপিছত আকৌ সেই একেখিনি জোখৰ পৰাই বেজিটো লৈ পিনে আপুনি এবাৰ বাওঁফাললৈকে চিলাব তলৰ পৰা আৰম্ভ কৰি বাওঁফাললৈকে আকৌ আপুনি বাওঁফালৰ তলৰ পৰা আৰম্ভ কৰি বেজিটো সোঁফালৰ ওপৰলৈকে চিলাব আৰু এই চিলাইটো কৰোঁতে আপুনি মন কৰিব মই যেনেকৈ আগতে ৰঙাখিনি চিলাওঁতে বেজিটো লাহে লাহে মাজৰ অংশখিনি তললৈ লৈ আনিছিলোঁ চিলাইটো ইয়াত আকৌ আপুনি হালধীয়াখিনি যেতিয়া চিলাই গৈ থাকিব নহয় আপুনি চিলাইটো অকণ ওপৰলৈ উঠাই লৈ গৈ থাকিব লাগিব তেতিয়াহে আপোনাৰ ধুনীয়াকৈ গোল আকাৰৰ হ'ব চিলাইটো সেয়ে কৰি গৈ আছোঁ মই এতিয়া অকণ ওপৰলৈ কৰি গৈ থাকিলেই হ'ল আৰু তলৰ অংশখিনি তেতিয়া আপোনাৰ গোলটো ধুনীয়াকৈ হৈ পৰিব এইটো হোৱাৰ পিছত মই ডাল পাত আৰু মাজৰ অংশখিনি কেনেকৈ কৰিব লাগে সেইটোও দেখাই দিম বহুত সহজে হয়
তেন্তে ৰাইজ মোৰ হালধীয়াখিনি চিলাই ধুনীয়াকৈ হৈ গ'ল, মানে ফুল পাহি ওপৰ অংশখিনিও চিলাই পিনে ধুনীয়াকৈ হৈ গ'ল। দুটা ৰঙৰ গুলি দিলে বহুত ধুনীয়া লাগে, সেইকাৰণে মই দুটা ৰং দিলোঁ। এতিয়া মই আপোনাক ডাল পাত আৰু মাজৰ অংশখিনি চিলোৱা দেখাম। প্ৰথমতে মই ডালটো দেখাইছোঁ। ডালটোত মই চেইন চিলাই কৰিম। আপুনি সূতাডাল এনেকৈ বাহিৰলৈ লৈ আনিব। তাৰপিছত এটা আঙুলিৰে মই বুঢ়া আঙুলিটোৱে ধুনীয়াকৈ সূতাডাল ধৰি আছোঁ আৰু বেজিটো অলপমান আগলৈ চিলাই দিছোঁ। হৈ গ'ল এটা চেইন। তাৰপিছত আকৌ আপুনি বুঢ়া আঙুলিৰে সূতাডাল এনেকৈ ধৰি থাকিব, বেজিটোৱেদি অকণমান আগলৈ চিলাব আৰু ধুনীয়াকৈ আপোনাৰ চেইন চিলাই হ'ব। আকৌ সেইটো চেইনৰ পৰা আৰম্ভ কৰি মই অকণ আগলৈ বেজিটো লৈ গৈ পিনে ধুনীয়াকৈ সূতাডাল টানি দিম। আৰু মন কৰিব, মই নহয় সূতাডাল আপোনাৰ পাৰ কৰা নাই ডাইৰেক্টলি, মই ধুনীয়াকৈ আঙুলিৰে বুঢ়া আঙুলিটোৱে সূতাডাল ধৰি আছোঁ। তেতিয়া আপোনাৰ চিলাইটো অলপ সহজ হয়। আৰু তেনেদৰে মই গোটেই ডালটো চিলাম। ডালটো চিলোৱাৰ পিছত মই দেখাম কি কৰোঁ। ডালটো চিলাই হৈ গ'ল। এতিয়া বেজিটো তললৈ নি ধুনীয়াকৈ এটা টাইট গাঁঠি দিলেই হ'ল আৰু। তাৰপিছত এতিয়া ফুলটোৰ মাজৰ অংশখিনি কেনেকৈ কৰে দেখাম। ফুলটো একেবাৰে মাজৰ অংশখিনিৰ পৰা বেজিটো ওপৰলৈ লৈ আনিব। তাৰপিছত এটা আঙুলিৰে আপুনি বেজিটো ধৰিব আৰু ইটো আঙুলিৰে আপুনি ধুনীয়াকৈ সূতাডাল বেজিটো চাৰিওকাষে ঘূৰাই দিব। 5বাৰ ঘূৰালোঁ মই। তাৰপিছত আপুনি বেজিটো তললৈ লৈ যাব আৰু দেখিছে মই অকণমান ভাইব্ৰেশ্যন এটা দি পিনে ধুনীয়াকৈ বেজিটো তললৈ লৈ গৈছোঁ। তাৰপিছত আমাৰ এইটো ফ্ৰণ্ট চিলাইটো কমপ্লিট হ'ব, মানে আপোনাৰ একদম টোপটো ধুনীয়াকৈ বনি যাব। তাৰপিছত টোপটোৰ মূৰৰ অংশখিনিৰ পৰা মই বেজিটো আকৌ ওপৰলৈ লৈ আনিম। তাৰপিছত টোপটোৰ তলৰ অংশখিনিৰ পৰা আৰম্ভ কৰি একেবাৰে আকৌ মূৰৰ অংশখিনিলৈকে বেজিটো অকণমান চিলাই ল'ম। এতিয়া চাব হা, মন কৰিব মই বেজিটো কেনেকৈ ধৰিম। বেজিটো আৰু অকণ বাহিৰলৈ উলিয়াই লৈ ল'ব লাগিব। তাৰপিছত এটা আঙুলিৰ ওপৰত বেজিটো এনেকৈ ৰাখিম। তাৰপিছত ইখন হাতেৰে ধুনীয়াকৈ বেজিটো চাৰিওকাষে কেইবাপাকো মই ধুনীয়াকৈ ঘূৰাম। যেনেকৈ দেখাইছোঁ ভিডিঅ'টোত ঠিক তেনেদৰে হৈ গ'ল। এতিয়া কি কৰিব আপুনি, বেজিটো অকণ আগলৈ ঠেলি দিব। তাৰপিছত মই আঙুলিৰে গোল গোলকৈ ঘূৰাই পিনে বেজিটোৰ পৰা সূতাখিনি উলিয়াই ল'ম। তাৰপিছত আপোনাৰ ৰিবন এডাল বনি যাব। এতিয়া মই কি কৰিম, এই ৰিবনডাল গোল কৰিবলৈ চেষ্টা কৰিম। আঙুলিৰে গোল কৰি ল'ব আপুনি ধুনীয়াকৈ, শ্বেপটো বনাই ল'ব। আৰু যেতিয়া গোল নিচিনা হোৱাৰ দৰে আপোনাৰ লাগে, বেজিটো তললৈ লৈ যাব ধুনীয়াকৈ সেইখিনি জেগাৰ পৰাই। হৈ গ'ল, বেজিটো তললৈ লৈ গ'লোঁ। তাৰপিছত ধুনীয়াকৈ সেইডাল টাইটছে আপুনি গাঁঠি দিব লাগিব। কি কৰিব লাগিব, এবাৰ মাজেদি আপুনি লৈ আনি পিনে ছাইডলৈ চিলাব লাগিব, যাতে আপোনাৰ ৰিবনডাল টাইট হয়, খুলি কেতিয়াও নাযায়। আকৌ এবাৰ আপুনি চিলাব লাগিব, ছাইডৰ পৰা আৰম্ভ কৰি একেবাৰে মাজৰ অংশখিনিৰ পৰা তললৈ লৈ যাব। এতিয়া আমাৰ ফুলটো চিলাই সম্পূৰ্ণ হ'ল, কিন্তু আমি এতিয়ালৈকে পাতখন চিলোৱা নাই। পাতখন মই দেখাম কেনেকৈ চিলাইছোঁ মই। এতিয়া আপুনি কি কৰিলে, প্ৰথমতে মই ধুনীয়াকৈ পাত এখিলা আঁকি ল'ম। পাতখিলা একেবাৰে তলৰ অংশখিনিৰ পৰা বেজিটো বাহিৰলৈ উলিয়াই আনিম। তাৰপিছত এটা আঙুলিৰে, মানে বুঢ়া আঙুলিটোৰে মই সূতাডাল ধৰি থাকিম আৰু তাৰপিছত বেজিটো একেবাৰে মাজৰ অংশখিনিৰ পৰা ছাইডলৈ তেনেকৈ চিলাম। তাৰপিছত আকৌ আপুনি মাজৰ অংশখিনিৰ পৰা ছাইডৰ অংশখিনিলৈকে চিলাই পিনি বেজিটো টানি দিলেই হ'ল আৰু মই সূতাডাল তেনেকৈ এটা বুঢ়া আঙুলিৰে ধৰি থাকিম, যাতে আপোনাৰ ধুনীয়াকৈ চিলাইটো হৈ যায়। আৰু চিলাইটো মন কৰিব, মই যেতিয়া চিলাইটো কৰিছোঁ মাজৰ অংশখিনিৰ পৰা ছাইডলৈ একেবাৰে সমান লেভেলত কৰা নাই, অকণমান ওপৰলৈ কৰিছোঁ। যেনেকৈ ভিডিঅ'টোত দেখাইছোঁ ঠিক তেনেদৰে এটা ছাইড তেনেকৈ চিলাই ল'ম। এটা ছাইড চিলাই লোৱাৰ পিছত একেবাৰে ওপৰৰ অংশখিনি যেতিয়া পাব, একেবাৰে ওপৰৰডাল আপুনি অকণ চিধাকৈ চিলাব, যেনেকৈ দেখাইছোঁ। তাৰপিছত কাপোৰখন ঘূৰাই পিনে আপুনি এতিয়া চাব, সেই একে নিচিনাকৈ আপুনি ইটো ছাইডেও চিলাই চিলাই গৈ থাকিব লাগিব। এটা আঙুলিৰে, বুঢ়া আঙুলিৰে আপুনি সূতাডাল ধৰি থাকিব। তাৰপিছত মাজৰ অংশখিনিৰ পৰা ছাইডলৈ, পাতখনৰ ছাইডলৈ চিলাব। তেনেকৈ আপুনি ওপৰৰ পৰা তললৈকে ধুনীয়াকৈ চিলাই আনিব লাগিব। তাৰপিছত মই দেখাম মাজৰ অংশখিনি মই কেনেকৈ কৰিলোঁ। এতিয়া এই পাতখিলা একেবাৰে লাষ্টৰটো কৰিম চিলাই। এইটো কৰাৰ পিছত বেজিটো আপুনি তললৈ লৈ যাব আৰু গাঁঠি দিবলৈ দৰকাৰ নাই। তাৰপিছত কি কৰিব লাগে মই দেখাম। পাতখিলাৰ একেবাৰে মূৰৰ অংশখিনিৰ পৰা, মানে মাজৰ মূৰৰ অংশখিনিৰ পৰা আপুনি বেজিটো বাহিৰলৈ উলিয়াই আনিব। তাৰপিছত পাতখিলাৰ একেবাৰে তলৰ অংশখিনিৰ পৰা আকৌ সেই মূৰৰ অংশখিনিলৈকে বেজিটো বাহিৰলৈ উলিয়াই দিব।
এইটো কৰাৰ পিছত আপুনি কি কৰিব লাগিব এটা আঙুলিৰ ওপৰত আপুনি বেজীটো এনেকৈ ৰাখিব তাৰ পিছত সূতাডাল আপুনি বেজীটোৰ চাৰিওকাষে ঘূৰাব যেনেকৈ ঘূৰাইছোঁ মই ঠিক তেনেদৰে অকণ বেছিকৈ ঘূৰাব আপুনি জোখটো লৈ ল'ব পাতখিলাৰ হেতু অনুসৰি আপুনি চিলাব লাগিব এটো আমি এতিয়া ৰিবন চিলাই কৰি আছো যেতিয়া আপোনাৰ সূতাডাল পাক বেজীটোৰ চাৰিওকাষে পাক ঘূৰোৱা হৈ যাব তেতিয়া কি কৰিব বেজীটো অলপ আগলৈ ঠেলি দিব আৰু মই এখন হাতেৰে ৰিবনডাল ধৰিম আৰু ইখন হাতেৰে ধুনীয়াকৈ বেজীটো বাহিৰলৈ উলিয়াই আনিম সূতাডালেদি তাৰ পিছত আপুনি কি কৰিব পিছলৈ বেজীটো সূতাডাল লৈ আনিব আৰু তললৈ ধুনীয়াকৈ চিলাই ল'ব এটো চিলোৱাৰ পিছত ধুনীয়াকৈ আমাৰ ৰিবনডাল বনি যাব ৰিবনডাল বনি যোৱাৰ পিছত এতিয়া চাব মই ধুনীয়াকৈ ৰিবনডাল অলপ এৰেঞ্জ কৰিম বেজীয়েদি এডাল এৰেঞ্জ কৰাৰ পিছত আমাৰ পাতখনো ধুনীয়াকৈ চিলাই হৈ যাব এই পাতখন চিলাই হোৱাৰ পিছতে আমাৰ চিলাইটো সম্পূৰ্ণ হ'ল আজিৰ তেন্তে গাইজ এইটোৱে আছিলে আজিৰ চিলাইটো আপোনালোকৰ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাপাহৰিব আৰু যদি নতুনকৈ আছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আপোনালোকক পুনৰ লগ পাম এটা নেক্সট ভিডিঅ'ত টিল দেন বাই বাই টেক কেয়াৰ